নমস্কাৰ ডক্টৰ ৰেইনিছ হেলদি ৱেলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে জিংক। বৰ্তমান কোভিডৰ সময়ত জনপ্ৰিয় হৈ পৰা খনিজবিধৰ নামেই হৈছে জিংক। আপোনালোকে সকলোৱে জানে যে কোভিড পেচেণ্টক জিংক সাপ্লিমেন্ট খাবলৈ দিয়া হয় আৰু আপোনালোকে নিজেও হয়তো জিংক সাপ্লিমেন্ট ইতিমধ্যে খাই আছে। তেন্তে জিংকৰ জনপ্ৰিয়তা কিয় ইমান বেছি? জিংকৰ কি আচৰিত গুণ আছে? কি খাদ্যত আমি জিংক পাব পাৰো? জিংকৰ অভাৱ কেতিয়া হয় আৰু জিংকৰ অভাৱ হলে কি হয়? এনেকুৱা কিছুমান কথা আপোনালোক সকলোৱে জনা উচিত বুলি মই ভাবিছো। সেয়েহে আজিৰ ভিডিঅ'টোত এনেকুৱা কিছুমান কথা মই শ্বেয়াৰ কৰিম যাতে আপোনালোকৰ উপকাৰ হয়। এতিয়া ভিডিঅ'টোত দেৰি নকৰো, আৰম্ভ কৰো আহক। এতিয়া জানো আহক জিংকৰ কি উপকাৰিতা আছে। জিংকে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰ বা ইমিউন সিস্টেমটোক ষ্ট্ৰং বা শক্তিশালী কৰাত সহায় কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে জিংক খালে আপোনাৰ কোভিড নহব। কিন্তু এটা কথা হৈছে যে কোভিডৰ লক্ষণ বহুতো ই কম কৰাত সহায় কৰে। সেয়েহে কোভিড ৰোগীক জিংক সাপ্লিমেন্ট খাবলৈ দিয়া হয়। জিংকে আমাৰ শৰীৰত হোৱা কটা চিঙা ঘা আদি শুকুৱাটো সোনকালে সহায় কৰে আৰু টিস্যু বা কলাসমূহ ৰিপেয়াৰ কৰাটো সহায় কৰে। তেনেকৈ আমাৰ টেষ্ট আৰু স্মেলৰ শক্তিটো অটুট ৰখাটো জিংকে সহায় কৰে। সেয়েহে কোভিড ৰোগীক জিংক সাপ্লিমেন্ট খাবলৈ দিয়া হয়, কাৰণ কোভিড ৰোগীৰ টেষ্ট আৰু স্মেলৰ সমস্যা বহুতখিনি আহি যায় আৰু তেওঁলোকক জিংকে এই ক্ষেত্ৰত বহুতখিনি হেল্প কৰে। প্ৰায় ৩০০ বিধতকৈও বেছি এনজাইমৰ উৎপাদনত জিংকে সহায় কৰে আৰু জিংকে তেজৰ শৰ্কৰা বা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাটো সহায় কৰে। গৰ্ভস্থ শিশুৰ বিকাশৰ বাবেও জিংক এটা প্ৰয়োজনীয় খনিজ পদাৰ্থ আৰু নৱজাতক শিশু কিশোৰীসকলৰ গঠন আৰু বিকাশত জিংকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। চকুৰ সুস্বাস্থ্য অটুট ৰখাটো জিংকে সহায় কৰে। বয়স বাঢ়ি অহাৰ লগে লগে মেকুলাৰ ডিজেনেৰেশ্যন নামৰ চকুৰ এটা সমস্যা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু জিংকে এই সমস্যাটো প্ৰতিৰোধ কৰাত সহায় কৰে আৰু স্কিনখনক বেক্টেৰিয়া, ভাইৰাছ বা অন্য বাহিৰৰ বস্তুৰ পৰা প্ৰটেকশ্যন বা সুৰক্ষা দিয়াটো জিংকে বহুতখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চৰ্দি, পানী লগা এনেকুৱা সমস্যাবিলাকৰ বাবেও জিংক অতি প্ৰয়োজনীয় খনিজ হয় আৰু জিংকে আমাৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধিটো সহায় কৰে। জিংকৰ এনেকুৱা কিছুমান আচৰিত গুণ আছে যিবোৰ আমি কৈও শেষ কৰিব নোৱাৰোঁ। কিন্তু এতিয়া আমি প্ৰথমতে জানি লওঁ আহক দৈনিক আমি কিমান পৰিমাণৰ জিংক সেৱন কৰা উচিত। এজন প্ৰাপ্তবয়স্ক পুৰুষে দৈনিক 11 মিলিগ্ৰামকৈ জিংক সেৱন কৰিব লাগে আৰু এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই দৈনিক 8 মিলিগ্ৰামকৈ জিংক সেৱন কৰিব লাগে। কিন্তু যিসকল গৰ্ভৱতী মহিলা আছে বা স্তনপান কৰা মহিলা আছে তেওঁলোকৰ বাবে জিংকৰ পৰিমাণটো অলপমান বেছি হয়। এতিয়া জানো আহক আমি কি খাদ্যৰ যোগেদি জিংক লাভ কৰিব পাৰোঁ। জিংকৰ এটা আটাইতকৈ ভাল উৎস হৈছে সাগৰীয় খাদ্য। সাগৰীয় মাছ, কেঁকুৰা, মিছা মাছ এনেকুৱা সাগৰীয় খাদ্যত জিংকৰ পৰিমাণ বেছিকৈ পোৱা যায়। কিন্তু আমাৰ ইয়াত এইবিলাক খাদ্য পাবলৈ অলপ অসুবিধা হয়। আপোনালোকে ইয়াৰ সলনি ৰেড মিট মাজে সময়ে খাব পাৰে। কিন্তু ৰেড মিট ৰেগুলাৰ খালেও আমাৰ স্বাস্থ্যৰ বাবে ইমান এটা ভাল নহয়, কাৰণ ইয়াত সংপৃক্ত স্নেহ থাকে বা চেচুৰেটেড ফেট থাকে যিটো আমাৰ স্বাস্থ্যৰ বাবে ইমান ভাল নহয়। সেয়েহে আপোনালোকে জন্তুৰ মাংস মাজে সময়েহে খাব। কিন্তু জিংকৰ এটা ভাল উৎস হৈছে কণী বা ডিম। কণী বা ডিম হৈছে হেল্ডি চইচ। আপোনালোকে ৰেগুলাৰ খালেও ইয়াৰ একো অপকাৰিতা নাই। তেনেকৈ দুগ্ধজাত সামগ্ৰী যেনে দৈ, গাখীৰ, চীজ আদিতো জিংকৰ পৰিমাণ যথেষ্টখিনি আছে। আপোনালোকে এনেকুৱাকৈ মাজে সময়ে সাল সলনি কৰি খাই থাকিলে জিংকৰ অভাৱ আপোনালোকৰ শৰীৰত কেতিয়াও নহ'ব। কাবেলি বুট, ৰাজমাহ, মচুৰ দাইল বা অন্য মাহজাতীয় বা বিনজাতীয় শস্যতো জিংক পোৱা যায় আৰু কাজু, আলমণ্ড এনেকুৱা বাদামজাতীয় ফলতো জিংক পোৱা যায় আৰু তেনেকৈ কিছুমান গছৰ গুটিতো জিংক পোৱা যায়, যেনে ৰঙালাও গুটি, তিল, ফ্লেক্সিড আৰু মেলন চিড। এতিয়া জানো আহক কাৰ জিংক ডেফিচিয়েঞ্চি হোৱাৰ সম্ভাৱনা থাকে। যিসকলে নিৰামিষ খাদ্য গ্ৰহণ কৰে আৰু যিসকলে গাখীৰ বা গাখীৰৰ প্ৰডাক্ট একোৱেই নাখায় তেওঁলোকৰ জিংক ডেফিচিয়েঞ্চি হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হয়। আৰু যিসকলে আমিষ খাদ্য গ্ৰহণ কৰে বা নন ভেজিটেৰিয়ান ডায়েট গ্ৰহণ কৰে তেওঁলোকৰ জিংক ডেফিচিয়েঞ্চি হোৱাৰ সম্ভাৱনা আটাইতকৈ কম হয়। আৰু তেনেকৈ দুগ্ধপান কৰি থকা শিশুসকল বা কিশোৰীসকলৰো মাজে সময়ে জিংক ডেফিচিয়েঞ্চি হোৱা দেখা যায়, কাৰণ তেওঁলোকৰ গঠন আৰু বিকাশত জিংকৰ আটাইতকৈ প্ৰয়োজন বেছি হয়।
ডায়েবেটিছ ৰোগীৰো কেতিয়াবা জিংক ডেফিচিয়েঞ্চি হ'ব পাৰে আৰু কেতিয়াবা পাচনতন্ত্ৰৰ কিছুমান ক্ৰনিক বেমাৰতো কিছুমান ব্যক্তিৰ জিংক ডেফিচিয়েঞ্চি হোৱা দেখা যায় আৰু ক্ৰনিক কিডনি ডিজিজ বা কিডনি ফেইলৰ হোৱা ব্যক্তিৰো কেতিয়াবা জিংক ডেফিচিয়েঞ্চি হ'ব পাৰে আৰু সিকল সেল এনিমিয়া নামৰ বেমাৰটোতো জিংক ডেফিচিয়েঞ্চি হোৱাৰ সম্ভাৱনা থাকে ইয়াৰ উপৰিও কেতিয়াবা বংশগত কাৰণতো জিংক ডেফিচিয়েঞ্চি হোৱা দেখা যায় আৰু যিসকলে অত্যাধিক মদ্যপান কৰে বা যিসকল এলকহলিক হয় তেওঁলোকৰো কেতিয়াবা জিংক ডেফিচিয়েঞ্চি হ'ব পাৰে এতিয়া জানো আহক জিংক ডেফিচিয়েঞ্চি হলে কি লক্ষণে দেখা দিয়ে বেছিভাগ মানুহৰে জিংক ডেফিচিয়েঞ্চি সহজতে নহয় কিন্তু যিসকলৰ জিংক ডেফিচিয়েঞ্চি হয় তেওঁলোকৰ ক্ষেত্ৰত কিছুমান লক্ষণে দেখা দিব পাৰে যেনে তেওঁলোকৰ কেতিয়াবা মাজে সময়ে ডায়েৰিয়া হৈ থাকিব পাৰে বা তেওঁলোকৰ চুলি সৰিব পাৰে আৰু তেওঁলোকৰ ওয়েট লছ হ'ব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যাব পাৰে যাৰ বাবে তেওঁলোকৰ মাজে সময়ে চৰ্দি কাহ এনেকুৱা ধৰণৰ বেমাৰবিলাক সঘনাই হৈ থাকিব পাৰে ভোক নালাগিব পাৰে বা খাওঁতেও তেওঁলোকৰ ৰুচিটো নাইকিয়া হ'ব পাৰে আৰু শিশু বা কিশোৰী ক্ষেত্ৰত কেতিয়াবা গ্ৰোথ কমি যাব পাৰে বা তেওঁলোকৰ পিউবাৰ্টি ডিলে হ'ব পাৰে বা তেওঁলোক অলপমান পলমকৈ যৌৱন প্ৰাপ্ত হ'ব পাৰে কোভিডৰ সময়ত আপোনালোকে সকলোৱে হয়তো কিছুমান মাল্টিভিটামিন আৰু এনেকুৱা জিংক সাপ্লিমেন্ট নিশ্চয় খাই আছে কিন্তু আপোনালোকে এজন চিকিৎসকৰ পৰামৰ্শ ললে বেছিকৈ উপকৃত হ'ব আৰু আৰ্টিফিশিয়াল বস্তুতকৈ সদায় নেচাৰেল বস্তু বেছি ভাল বুলি আপোনালোকে নিশ্চয় জানে গতিকে আপোনালোকে ডেইলি খাই থকা খাদ্যৰ যোগেদি এনেকুৱা প্ৰয়োজনীয় ভিটামিন বা খনিজসমূহ আহৰণ কৰিবলৈ চেষ্টা কৰা উচিত অৱশ্যে কোভিডৰ সময়ত আমি সকলো বাধ্য হৈ পৰিছো এনেকুৱা ভিটামিন বা মিনাৰেল সাপ্লিমেন্ট বিলাক খাবলৈ কিন্তু আপোনালোকে অলপমান ডায়েটত যদি ভালকৈ ধ্যান দিয়ে বা খাদ্যখিনি গ্ৰহণ কৰোঁতে যদি আপোনালোকে অলপমান ভালকৈ চকু দিয়ে তেন্তে প্ৰয়োজনীয় ভিটামিন আৰু খনিজসমূহ আপোনালোকে ডেইলি পাব পাৰে আজিৰ ভিডিঅ'টোত মই জিংকৰ উপকাৰিতাৰ বিষয়ে যিখিনি পাৰো আপোনালোকক জনাবলৈ চেষ্টা কৰিলো মোৰ ভিডিঅ'সমূহ ভাল লাগিলে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যাতে আহিব লগা ভিডিঅ'সমূহ চাব পাৰে ষ্টে হেল্ডি ষ্টে হেপ্পী